নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল SBA ফেক্টৰী। বন্ধুসকল, আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ আমাৰ চেনেললৈ। বন্ধুসকল, প্ৰত্যেক ভিডিঅ'ৰ দৰে এই ভিডিঅ'টো আপোনালোকক কিছুমান অসমীয়া ছ'চিয়েল মিডিয়াৰ আপডেট দেখিবলৈ পাব এই ভিডিঅ'টোত। গতিকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকিব আৰু বহুতে আমাৰ ভিডিঅ'বোৰ লাইক নকৰে, প্লিজ এটা লাইক কৰি দিব। বলক আমি বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰ এখন টান হৈ ৰচনা ৰচিলো, মোৰ ৰক্তৰে ভৰা। প্ৰথম আপডেটটো হৈছে যে প্ৰিয়ংকা ভৰালী বাই এটা মন্তব্য কৰিছিলে, বিহুৰ অনুষ্ঠান 11 বজাৰ পিছত হ'লে কি কি অসুবিধা হয়। সেই মন্তব্যটো আপোনালোকে প্ৰথমত শুনি লওক। শুনা ভিডিঅ' ক্লিপ আছে, আপোনালোকে প্ৰথমত ভিডিঅ' ক্লিপটো চাই লওক। চালে সকলোবোৰ বুজি পাব। তো ভিডিঅ' ক্লিপটো চাওক আপোনালোকে। আৰু 11টা বজাত বন্ধ হোৱাটো আচলতে বিহু ফাংচন এখন তেনেকৈ নহয়, যিহেতু হলৰ অনুষ্ঠান নহয়, অ'পেন ফিল্ডত পতা হয়। গতিকে বহুত কথা থাকে। 11টা বজাৰ পিছতহে কৰোণা আহে নেকি, মই সেইটো মানে বুজি পোৱা নাই। এইটো এটা ডাঙৰ কুৱেশ্যন হয়। মানে 11টা বজাৰ আগত যি মন যায় কৰিব পাৰে, এতিয়া 11টা বজাৰ পিছত মানে কৰোণা আহে অকল, সেইটো নিচিনা মানে এনেকুৱা কিয় কৰি দিছে বুজি পোৱা নাই। আৰু এটা কথা মানে মই ক'ব বিচাৰোঁ, বিহুৰ সময়তহে কৰোণাটো আকৌ ঘূৰি আহিলে নেকি, সেইটো এটা মানে বৰ ডাঙৰ কথা হৈছে। ইলেকশ্যন গ'ল। 2 নম্বৰ আপডেটটো হৈছে মৰমৰ ডিম্পুদাই এটা ভিডিঅ' আপলোড কৰিছিলে CBSE আৰু সেৱাক লৈ, যিসকল পৰীক্ষা পিছুৱাই দিয়া হৈছে বা কেঞ্চেল কৰিব লাগে, আৰু প্ৰথম ভিডিঅ'টো তেওঁ ডিলিট কৰি দিছিল। আৰু নেক্সট আৰু এটা ভিডিঅ' তেওঁ আপলোড কৰিছিলে আৰু সেই ষ্টুডেণ্টসকলৰ মতামত দাঙি ধৰিছিল। আপোনালোকে যদি ভিডিঅ'টো চোৱা নাই, তেওঁৰ চেনেলত গৈ আপোনালোকে চাব পাৰে। চাই আপোনাৰ কমেণ্টত আপোনালোকে যদি মেট্ৰিক পৰীক্ষাৰ বা হায়াৰ ছেকেণ্ডাৰী হয় আপোনালোকে, তেতিয়াহ'লে আপোনালোকৰ মতামত তাত কমেণ্টত দিব। কেঞ্চেল কৰিব লাগে নে তেওঁ জাষ্ট কৈছে পৰীক্ষা হওক নহওক আপোনালোকে পঢ়িব লাগে। এইটো আছিল 2 নম্বৰ আপডেট। আহক আমি 3 নম্বৰ আপডেটটোৰ ফালে আগবাঢ়ো। 3 নম্বৰ আপডেটটো হৈছে বিকাশ চেত্ৰী এটা ট্ৰিপত গৈছিলে। আপোনালোক সকলোৱে তেওঁৰ ভিডিঅ' চালেতো গম পায়। ট্ৰিপটো হৈছে তেওঁ কলকাতাত গৈছিলে, আৰু কলকাতা এনে এটা জেগাত আছে, দুদিনৰ পৰা তেওঁ ইণ্টাৰনেট পোৱা নাই। আৰু তেওঁ কিদৰে কৈছিল এইটো আপোনালোকে চাওক। আৰু আজি তেওঁ ব্লগ আপলোড দিব বুলিয়ে কৈছিলে। একদম বহুত বেছি চৰি, আজি ব্লগ দিয়া নহ'ল। এতিয়াও ব্লগ আপলোডিং হৈ আছে, ইমান নেটৱৰ্ক বেয়া। চব নেটৱৰ্ক ট্ৰাই কৰিছোঁ, এয়াৰটেল, BSNL, হোটেলৰ ৱাইফাই, ন' নেটৱৰ্ক। কিন্তু কালি যেনেকৈ নহওক 100% কালিৰ পৰা ব্লগ পূৰা কণ্টিনিউ আহিবই। ধামাকাতে ট্ৰিপ চলি আছে আৰু কেইদিনমান চলি থাকিব, আৰু আপোনালোকে ব্লগ পাই থাকিব। কিপ ৱাচিং, আই লাভ ট্ৰেভেল এণ্ড ফুড। চ' আপোনালোকক এই 3টা আপডেট দিবলৈ আছিল এই ভিডিঅ'টোত। আপোনালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' আমাৰ চেনেলত আহিয়ে থাকে। আজিলৈ ইমানেই। টিল দেন টাটা, বাই বাই।